এভৰিৱান কি খবৰ সকলোৱে ভালনে বাৰু আজি দিৱালী সকলোকে মোৰ ফালৰ পৰা হেপ্পী দিৱালী তো এতিয়া বাৰ্থডে খাব যাব ওলাইছোঁ মোৰ ঘৰৰ বেক চাইডে টিকিজনী বাৰ্থডে মানে কালি আছিলে আজি বাৰ্থডে পাৰ্টি দিছে মানে আমি ছোৱালী চাৰিজনী যাওঁ তাৰপৰা আহি অলপ টাউন নাযাওঁ গাঁৱতে ঘৰ চব ধুনীয়াকৈ সজাইছোঁ দিৱালী বুলি তো তাকে অলপ দেখাম আপোনালোকক কেনেকৈ কি সজাইছে মই বৰ টাইটলৈ বাহিৰত ওলাই যোৱাই নাই গধূলি হোৱাৰ পৰা মানে তো বহুত ধুনীয়াকৈ সজায় ন ঘৰ চৰবোৰ চাই ভাল লাগে মানে আৰু পাৰিলে টাউনো যাম যদি পাৰোঁ আৰু টাইম মিলে তো এতিয়া বাৰ্থডে তালৈ যাওঁ ঘৰৰ ওচৰতে বাৰু বেছি দূৰ নহয় তো বাৰ্থডেতকৈ দেখাইছোঁ বাৰু যিমানখিনি পাৰোঁ নাজানো কিন্তু বহুত মন থাকে লাজ ওলাই ভিডিঅ'টো তেতিয়াও চাওঁ যিখিনি পাৰোঁ দেখাম আৰু অলপ চাওঁ বাৰ্থডে গিফ্টটো দেখাই দিওঁ ভাবিছোঁ আপোনালোকৰো কি লোৱা হ'ল বাৰ্থডে মানে ঘৰত যে চেণ্ডেলৰ দোকান আছে তো চেণ্ডেলেই দিয়া হ'ব তো সেইকাৰণে ভাবিছোঁ মানে চেণ্ডেলটো দেখাই দিওঁ তেতিয়াহ'লে মন যাব লগত পৰা নহ'ল যেন সেইকাৰণে এই পাত চেণ্ডেল দিছোঁ মানে আৰু ঘৰত বেক চাইডে বাৰু নহ'লেও বাৰু চেঞ্জ কৰি দিব পৰা যাব আৰু গিফ্টবিলাক নিপিন্ধিলেও বেয়াও লাগে ন যদি নহয় চাইজত তেতিয়া দিছোঁ বাৰু যদি নহয় ক'ম আৰু ঘূৰাই দিলে বেলেগকৈ চেঞ্জ কৰি দিব পাৰিম সেইযোৰ সৈতে হেৰি আহিছে তেওঁলোককো চাহ তাহ দি মেলি একদম চাহ তাহ দি মেলি একেবাৰে ওলাই লৈছোঁ ওলাই লৈ যাওঁ এতিয়া নহ'লে টাইমটো আৰু ঠাণ্ডা দিনত সোনকালে আন্ধাৰ হয় ন বহুত সোনকালে আন্ধাৰ হয় মানে মাহীটো নাই মাহীটি মামীক লৈ গ'ল ফুৰিবলৈ অলপ মামীৰ ঘৰত আলহী এতিয়া চাহ তাহ দিলোঁ আৰু এতিয়া যাওঁ চাকি লগাইছে দেখিছে ধুনীয়াকৈ আৰু বেছি লাইটতকৈ বেছি চাকি জ্বলালে বেছি ভাল লাগে আজিকালিতো বেছিভাগে লাইটেই লগায় কিন্তু মোৰ মানে লাইটতকৈ বেছি মানে চাকি জ্বলালে বহুত বেছি ভাল লাগে মানে আগতে এইবোৰ গোটেই ৱালত চাকি দি দিয়ে আজিকালি চবে চাকি নিদিয়ে চবে লাইটহে আৰু পূৰা লাইট লাগি আছে মানে এনেকুৱা পেহীহঁতৰ ঘৰত ওচৰৰ তাতো এনেকৈ লাইটহে লগাইছে মানে ঘৰটো আগফালে সেইফালে লাইটহে চাকি আগতেতো পূৰা চাকি লগাই চবফালে ওচৰলৈ আহা ওচৰত আহিলে ফটো মাৰি দিবা ধুনীয়াকৈ ফটো মাৰি দিবা বাপৰে আৰু ওচৰলৈ আহা ফটো মাৰি দিম দেই তোমাক মই ধুনীয়াকৈ দেই বাপৰে চব নতুন নতুন পিন্ধিছা জুতি পিন্ধিছা ফ্ৰক পিন্ধিছা নহয় জুতিযোৰ নপিন্ধিছে জুতি ফ্ৰক চব পিন্ধিছা দেই কি ধুনীয়াকৈ চাহ পাইছা হাই দিয়া ঘূৰি দিয়া কোনে বান্ধিলে চুলি ইমান ধুনীয়াকৈ ঘূৰি দিয়া আকৌ ফ্ৰকটো পিন্ধি অঁ এইফালে ইয়াত লাইটৰ ভৰাই দেখোন চোৱা আকৌ এইফালে চোৱা আকৌ কোনে ইমান ধুনীয়া কিলিবোৰ মিলাই দিছা আমিয়ে কোনে ওলাই দিলে এনেকৈ এই ৰশ্মি বাই ওলাই দিলে এই দেখাই নাই জালিজনী কেইজনী ব'লা হ'ব দিয়া ভাষণ মাৰিব নালাগে ব'লা এইফালে চোৱা আকৌ ফটকা চটকা বুজি ভয় খাই যাবা তুমি এইফালে ঘূৰি দিয়া এবাৰ কেনেকুৱা লাগিছে ক'ব দেই আমাৰ চিভাগ বাৰ্বি লাগিছে নে আজি বাৰ্বি লাগিছে পিংক কালাৰ চব পিংক কালাৰ চালা ষ্টাইল চেণ্ডেল ছিঙি যাব লাহেকে যোৱা এই নুফুৰে দেখিছা না আমি যাওঁ এনেকৈ ধোৱা নেদেখায় চাকি দিছে ফুৰিবাৰ প্ৰথম বাৰ্থডে খাই আহোঁগৈ তাৰপিছত ধুনীয়াকৈ ফুৰিম গাঁওখন দেখাম আৰু কেনেকৈ ক'ত সজাইছে তাৰপিছতে ধুনীয়াকৈ সজাই চাকি দি এতিয়া প্ৰথম বাৰ্থডেলৈ গৈ আহোঁ মানে দি দে ন মনত এইফালে আমাৰ বাৰ্থডে গাল এয়া চা তোমাক দেখাই দিওঁ আকৌ এবাৰ চা এইফালে আঁতৰি যোৱা অলপ এইফালে বাৰ্থডে গাল দেই এজনী ধুনীয়াকৈ ওলাই মেলি দি আমাক কৈছে ওচৰত নতুন কাপোৰ কেলৈ পিন্ধি আহিছা চবক নতুন কাপোৰ পিন্ধা দেখি তুমিও নতুন কাপোৰ পিন্ধি আছা তুমি কেলৈ নতুন কাপোৰ পিন্ধিছা সেইকাৰণে তোমাৰ বাৰ্থডেত আমি আহিছোঁ সেইকাৰণে আমি নতুন কাপোৰ পিন্ধিছোঁ মোৰ বাৰ্থডে যে ভাল লাগিছে দেই ধুনীয়া লাগিছে দেই এইফালে বাৰ্থডে গালে আমাৰ এজনী বাৰ্থডে গালে বহুত কথা কয় আকৌ হৈ গ'ল ভাল বঢ়িয়া ঠিকেই তাই কৈছে আমাক মানে চবেই ওচৰত ইমানকৈ নতুন নতুন কাপোৰ পিন্ধি আহিব লাগে তাই বাৰ্থডে বুলি পিন্ধিছে আৰু আমি কেলৈ পিন্ধি আহিব লাগে সুধিছে এইফালে আমাৰ চিফাক চাওঁ চিফা দেখাই দিয়ক সেয়া চিফাও ধুনীয়াকৈ ওলাইছে ন বাপৰে এইবোৰ নকৰিবা এইবোৰ কি দুই মানে কি এইটো এনেকৈ ভাল লাগিছে ইমান কিউট লাগিছে তোমাৰ বৌ মুখ
আমি ফুৰি আহিম দে অলপ গাঁওখন পুৰা ধুনীয়াকৈ সজাইছে ন চবফালে লাইট চাইট টাউনো যাম গৈ আমি টাউন যাম দে আমি টাউন যাম দে এনেকে কৰে নি ফুৰিব আহি এনেকে কচোন খাই নে এনেকে মানে ষ্টাৰ্ট কৰিলে খাবলৈ পেলাই এজনী এয়া পোলাও ক্ষীৰ চিফাই নাখায় ন চিফা নোখোৱা নোখোৱা চিফা তুমি ইমান উৎপাত কৰিলা সেইকাৰণে আমি লগে লগে খাই গুচি আহিব লাগিলে দেখিলা তুমি যে উৎপাত কৰিলা তাইক নতুন কাপোৰ পিন্ধি কেতিয়াও নানামে তই বোকা বুলি ওচৰতে যাব তাই পাৰিলে বেলেগ পৰি যাওক তাই কোচত যাব আমাৰ ঘৰ সেইটো আমাৰ ঘৰ বেক চাইডে ঘৰ ইমান ডাঙৰ ডাঙৰ ঘৰ কিন্তু চাকি চাকি নলগাই এটাত যা চাকি লগাইছে ওপৰবোৰ ভাড়া ঘৰ হয় ভাড়া ঘৰ চাকি চাইড হয় দেই চাকি লগাইছে চাকিয়ে নাই চাকি মানে ভিডিঅ'ত অলপ হেৰি দেখাইছে লাইটখিনি দেখা নাকি ইমান বেছি ধুনীয়াকৈ লাইটখিনি লগাইছে মানে ফুৰাব আনিছে নে হা ফুৰাব আনিছা তুমি উৎপাত কৰিছা যে কাঁদিব পাই সেই তাতো ইমান সেই ঘৰটো চাই যাম দেই সেইখন তোমাৰ স্কুল আকৌ তোমাৰ স্কুল এইখন চিধাখন এই ঘৰটো ওখ যে মানে বহুত বেছি ভাল লাগে লাইটবোৰ লগালে এনেকুৱা ওখ আৰু এটা কালাৰ লাইটে হয় গোটেইখিনি দুটা কালাৰ হোৱাইট আৰু চিলভাৰ সোণালী কালাৰ লগাইছে ভাল লাগিছে মানে লাইটখিনি এবাৰ যোৱা বছৰ দুবছৰ আগতে নীলা লগাইছে তেতিয়াও ভাল লাগিছিলে ঘৰটো ওখ হৈ থাকে লাইট লগালে বহুত বেছি ভাল লাগে মানে ইমান ধুনীয়া লাগিছে মজা লাগিছে দেই এই ইমান মজা আজিকালি অকল এইটো বগাটো লাইটে বেছি লগায় সেই ঘৰটো লাইটটো ভাল লাগে মজা লাগিছে মজা লাগিছে এখন চিপা স্কুল সেই ঘৰকেইটা চাই আহিব এইটো এইখিনি লাইটটো ভাল লাগিছে চিপা স্কুলো ভাল লাগিছে ন তাৰ স্কুল হয় বুলি কৈছে ধুই লগাইছে আমি টাউন নাযাওঁ নহয় আমি আৰু ভাল লাগিছে চাই আহি আছোঁ আৰু ডেক'ৰেশ্যন কৰিছে কিন্তু মানে আমাৰ মোবাইলটোত নাজানো লাইটবোৰ একদম পূৰা জিলিকি উঠা নাই মানে তো আৰু সেইকাৰণে ফটো মাৰিব পৰা নাই ক'তো কিন্তু ঘৰবোৰ অকল ভিডিঅ' কৰা হৈছে ফটো মাৰিছে মানে ঘৰবোৰে গোটেই ঘৰটো চাকি দিছে ভিডিঅ' বহুত বেয়া দেখা মোবাইল এই ঘৰটো মজা লাগিছে লাইট লগাইছে ভিডিঅ'টো ভাল লাগিছে ঘৰটো চাকিকে ধুনীয়াকৈ দিছে আগতে এনেকৈ দিছিলে বেছিভাগ কলগছৰ চাকি আজিকালিহে নিদিয়া হয় অকণমান বেছি টাউনত বেছি পূৰা লাইটিং কৰে আজিকালি আৰু নাজানো দেই মানুহবোৰ চিপছ হৈছে যদি নাজানো আৰু ইমান বেছি লাইট চাইট হেৰি নকৰে ভালে বাৰু চাকি জ্বলাই ভাল কথা লাইটতকৈ চাকিয়ে জ্বলাব লাগে লাইট কিন্তু লাইটখিনি ইমানেই মজা দিছে বগা লাইট লগাইছে চাকি লাইট ধুনীয়াকৈ লগাইছে মজা লাগিছে মানে ইমান ধুনীয়া লাগিছে ঘৰটোতে লাইট দিছে দেই একদম তলে ওপৰে চবতে লাইট দিছে যেন ভাল লাগিছে এইফালে গোটেই আছে হেৰি ঘৰ নেকি খুৰী এটা ঘৰ নহয় খুৰী এটা ঘৰ পুৰা আহি গ'লোঁ আমি পুৰা ফুৰি মেলি দেখালোঁ যিখিনি দেখালোঁ যিখিনি ফুৰিলোঁ সেইখিনি ফুৰিলোঁ আৰু পঞ্চাছ টকা দুটা লাগে হাঁহৰ যাতে এইফালে হাঁহৰ এইফালে হাঁহ
খেলটো খেলাব লাগে পটাপট, তেতিয়া আমি চাই যাওঁ। আমিতো টিকেট চিকেট কিনা নাই, জাষ্ট অকল লটাৰী খেলাইছে। চাওঁ কোনে পায় নাপায় নাজানো বাৰু। 2টা হাঁহ 50 টকাত হাঁহ, ভিৰ হৈ গৈছে। 50 টকাত হাঁহ পাইছে। আৰু 50 টকা হাঁহ বৰ মামুলি নেকি? নচিব ভাল হয় নাই 50 টকা হাঁহ পাইছে আৰু কি লাগে। এতিয়া চা হাঁহকেইটা চিঞৰি আছে, সেইটো এটা ই পোৱালি ৰখিলে। 50 টকাৰ হাঁহ পাব মানে 700 টকা বস্তু যে পাই যায় 50 টকাত কি লাগে সিহঁতি। এইফালে আমাৰ আহিলে, এইফালে বাঁহৰ কণী লৈ আহিছে। বাঁহৰ কণী এইফালে কেকাৰ, এইফালে আমাৰ ঘৰৰ। আপোনালোকে আগতে দেখাইছিলোঁ কোনে কোনে খাইছে কৰি। এইটো বস্তু ৰুটি নিচিনা থাকে যে বহুত বেছি টেষ্টি হয় খাবলৈ। বহুত নাপায় নামাৰে মৰাণত নবনায়, ডিব্ৰুগড়ৰ পৰা মানে আনে। ডিব্ৰুগড়ৰ পৰা মানে সেই হোটেলখনে, হোটেল নহয় বেকাৰী হয়, তাত আনে মানে। মৰাণত এনেকৈ নবনায় এইটো বস্তু। থৈ দিওঁ ফ্ৰিজত, গৰম কৰি খাব লাগিব। বাহিৰতে থওঁ ন, ফ্ৰিজত থ'লে ঠাণ্ডা হৈ যাব। বাহিৰতে থৈ দিওঁ ইয়াতে বাঁহৰ কণী। এইটো হ'ল চাদামকা ভাগৰ। ভাবিব পাৰে এটা আপেল মানে নহয়। এবাৰ খাবলৈ লৈছিলে চাগে, নাখালে লৈ আহিব পাৰি ঘৰলৈ। মানে এটা এনেকৈ আপেলটো আমাৰ খোৱা নহয়। এইবোৰ থাকিলে খাওঁ, নাথাকিলে নাই মানে। হেৰি কৰোঁ, কাটি লৈছোঁ। আমাৰ মানে আমাৰ মৰাণত শিঙিজান বুলি জেগাডোখৰ আছে, তাত মেলা হয় মানে দেৱালী, বহুত ডাঙৰকৈ মেলা হয়। তাত যোৱা কথা আছিলে, জানো মামীহঁতে নিনিলে, আমিনো ক'ত যাওঁ। আলহী যে নাই যোৱা, আলহীক দেখুওৱাৰ কথা আছিলে, নহ'ল। সেইকাৰণে আমিও যোৱা নহ'ল। একেলগে খাওঁ এতিয়া। ইমান ওপৰতে নাই যে ভয় নামি নিমাই যায়। এখন ঘৰ চিটা হ'ল ওপৰত নাই বস্তু। আজি দেখোন লগ পাইছোঁ আপোনালোক সকলোকে আকৌ। কালি মামাহঁতক আগবঢ়াই আহিলোঁ। মামাহঁতে ঘৰ যাব মানে, জেঠাই ঘৰ গৈছে এতিয়া, জেঠাই ঘৰৰ পৰা ঘৰ যাব। আমি এবাৰ জেঠাই ঘৰত যাম, আগবঢ়াব হ'ব। মঙলবাৰে যাব, তো আমি সোমবাৰে মানে জেঠাই ঘৰত যাম। তাত থাকি মামাহঁতক আগ চাগ বঢ়াই আকৌ ঘৰলৈ আহি যাম মানে। তো সেয়ে বাৰ্থডেলৈ গ'লেও দেখালে বাৰু, আৰু কেনেকৈ ডেক'ৰেশ্যন কৰিছে আমাৰ ঘৰবোৰ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হয় ন দেৱালী। তো সেয়ে আৰু ভিডিঅ'টো মই বহুত বেছি দীঘল যায় আৰু কাটিব লাগে যে ভিডিঅ'টো, সেইটো কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। যদি ভিডিঅ' চাই ভাল পালে তেনে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি পাহৰি নাযাব। সকলোৱে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ তেনে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।